বাপ্পা ঐ মাৰো বুলিয়ে মাৰে দেখোন এই ইফেলা উদ্যান মাৰ এই যাব হিচাপ নাই মাৰি থাক হাল যা উলিয়াই দিম বাপ্পা ঐ মাৰো বুলিয়ে মাৰে দেখোন এই এই লগত দেহা বটুৱা হৈ যাব মোৰ কোনোবা দুটা মানে যে দেখা নাপাই এই খাহী মাৰা ভোজ ভৰি মৰম খাহী মাৰা ভোজ ভৰিলে কি হ'ব এই লংকই ভকতৰে মৰণ হ'ব তাতেও ঘুমিটি মাৰি আছে হে ৰ আছে দি আছো গুণা কাটি তই কিয় মাৰি মাৰি দিলে মোৰ গাত গোটেই বান্দৰ ভিজা দিলি তোৰ মই কৈ ভাতক আহি দি দিছিলো ৰাতি কিবা হিন্দী গুণ্ডা গৈছে নেকি হে কুকুৰা ঘুমেটি মাৰি মাৰি আছা যে তই চকী বহিলে ফেলে কি এইগিলাক স্বভাৱৰ কাৰণে তোক মই গুণ্ডাক গতাইছিলো গম পা তই হে মোক গুণ্ডা হাতত ফেৰাইছিলি ইমান অত্যাচাৰ তিৰিৰ ওপৰত ঐ ফটাফট যা কিয় যা এতিয়া ওলাই যা নাযা যা নাযা যা যা নাযাওঁ বুলি ক'লি আকৌ হে ঘুমুটিয়ে মাৰি থাক অ বছ মই এতিয়া কি কৰিম মোৰ লগত অপাৰেশ্যন কৰিব লাগিলে ইনকে নচলে বছ মই এতিয়া ক'ত যাওঁ ডেলিভাৰী দি বিচাৰি পেলাই অপাৰেশ্যন কৰিব লাগিব এই ননচেন্স তোক মই সেই অপাৰেশ্যনৰ কথা কোৱা নাই ইফেলা উদ্যান মাৰ কেইটা বছ হিচাপ নাই মাৰি থাক আৰু পাৰাক লাগি ঘৰ ঘূৰি নাযাওঁ তাই মৰি থাকক তাতে সন্ধ্যা নাই অৱস্থা বেয়া হৈ গৈছে মাৰি থাক তবিলাদি খাম বাঢ়ি হৈ গৈছে বছ কি কৈছা তহঁতে কিয় লাগে এইটো কি কিয়া লাগে তহঁতৰ কাম নাই কাম নাই তই যিটোহে গতাইছা আনি আমাৰ হিংসা গৰম কৰি দিছি হে তহঁত বোলা চব গুণ্ডা হৈ আকৌ এটা তিৰিয়া দুটা মানুহৰ হিংসা গৰম কৰি দিছি এই বছ এই লংকাই ঘৰত মই ডাঙৰ ডাঙৰ কথা হয় ইয়া এক ঠেচকা দেও বাপে ফুটবল নদী বেয়া হৈ যায় গাটো দিয়া হোক কাপোৰ ইখনো দিয়া হোক আৰু গাই হাতীটো মৰি যায় উঠে নহয় কি হল বছ মই পানী কাম নোৱাৰো দেই কিয়া বছ মোক গোটাই জায়গা চুৰাতে ৰাখি কি হল বছ এখন হয়
পোৱালি পুতিম বাপ আকৌ মৰাটোৱে লাগিল কি পাৰে যায় আৰু হালদা উলাই দিয়ে মোক কিয়া পুতিলি কেনে গৈছা এবাৰ কাম নাই বুলি ক এই লম্পে হকত আজি তই কোন যাবি এই পুতা হালত ফুল খাই থাক এই বস ইয়াটা আমাৰ যোগ তহঁত মই ভকত হা বাতি অবিয়াপ দিম কম দিন মই বালিয়ে হাগাটো লাগি মই সদৌ কোনে ক'লেও এনেকুৱা অৱস্থা এই তোৰ পৰা আমি বুজি দিছো এক গলত লাগি তই যে আমাৰ তলি উদং কৰি দিছিলি কেনে পাইছা এতিয়া তহঁতে কৈছা এনেকুৱা হে তহঁতৰ যদি নাৰী বাঢ়ি গবা লাগে ফটাফট উলিয়াই দিছা মই ইয়াতে হয় কিয় সময় মৰি আছা এই ৰাইজক এটা কথা ক'ব লাগে কি কথা এই সিদিনাখনৰ কথাটো হয় নেকি সেইটো কথা ৰাইজ আমাৰ ফুটা নাৰিকল চেনেলৰ পৰা আপোনালোকক আদৰণি জনাইছো আমাৰ এখন নতুনকে লংকাই ভকত ধাৰাবাহিক আৰম্ভ কৰিছো আপোনালোকে সেই ধাৰাবাহিকখন আদৰি ল'ব আৰু লগতে আমাৰ চেনেল ফুটা নাৰিকল লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিবা নাপাহৰিব ধন্যবাদ হি হি হ হ 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 হ